জয় শ্ৰীৰাম দোস্ত ৰাতিপুৱাই শুই উঠি দেখিলোঁ পুপুলু পোৱালিটোৱে মোবাইলত গেম খেলি আছে। তাকে অকণমান চালোঁ, বৰ সাংঘাতিক গেম খেলে। তাৰপিছতে মই শুই উঠি আহি মই চাহ একাপ লৈ ৰেডি হ'লোঁ ডিউটিলৈ যাবলৈ ৰেডি হৈ মই ফটাফট চাহকাপ গিলিব আৰম্ভ কৰি দিলোঁ। চাহকাপ গিলিয়েই মই আহি পাই গ'লোঁ মালিকৰ ঘৰত দেখিলোঁ কোনো উঠাই নাই। তাৰপিছত মই গাড়ীতে বহি বগৰী আছিল যোৱাকালি, মই বগৰী এটা খাবলৈ ধৰিলোঁ। বৰ ধুনীয়া মিঠা বগৰী, খাই বৰ ধুনীয়া লাগিছে। তাৰপিছত আহি মই টাউন পালোঁ। টাউন পাই ইফালে সিফালে চালোঁ, চবফালে মানুহ অহা যোৱা কৰি আছে, মানুহৰ ভিৰ লাগিছে বহুত টাউনত। এইফালে আহি দেখিলোঁ টাউনখন মানুহ ইফাল সিফাল কৰি আছে তামান। তাৰপিছত মই আহি টাউনৰ পৰা মাল লৈ আহি পালোঁ এই শংকৰদেৱ স্কুল। ইয়াত মই ৰঙৰ টিং ডেলিভাৰী দিবলগীয়া হ'ল। মই টাউনৰ পৰা ৰঙৰ টিং আনি শংকৰদেৱ স্কুল বনাই আছে, ৰঙৰ টিং ডেলিভাৰী দিলোঁ। আজিলৈ সকলোকে বাই বাই, অহাকালি লগ পাম আকৌ।